হেল্ল' হেলে কি খুৰী আপোনাৰ ল'ৰা কিন্তু পঢ়াত আজি চলি এতিয়া আহি পোৱা নাই কি বা কৰি আছে ইমান দেৰি লাগে না ক'ৰবাত আব্বা এটা মাৰি আছে কিজানি মোবাইল সারে কোম্পানি ফালবু তাড়াতাড়ি দি জয় যা তাড়াতাড়ি যাও এটা আবার এখন ঠিক লাগবে ও স্যার আই বাবু দে আলি বব আহিব গৰম বন্ধ কেনে গ'ল একদম ফাটা ফাটি গেছে কি কৰিলি মই যে হোমৱৰ্ক দিছিলোঁ লেখা হোমৱৰ্ক স্যার পালবি নয় চুষ্টি পাৰলি? কি কব গরম বন্ধ তো ভালে গেল মাইয়াতো ঘর গেছলু নাই আজি ঘৰত যাবৰ কাৰণে গৰম বন্ধ দিছোঁ নেকি নহয় মই ৰাতি মুখে যাতে কুকুৰ এটা আহিলে আমাৰ মাটি জনে পিছফাল কৰাই হেংকাৰ বেজি চেজি লৈ আৰু ক'ত আৰু হোমৱৰ্ক কৰা তোৰ বিষ মই অলপ লেখছো আৰু বেছি লেখছো ক'ত লৈছে কাণত পাৰি চৰি স্যার বিড়ি খাওয়া চলা এইগিলা আকৌ নাই দে না ফাটামি নকৰিবি কিবা কিবি লিখি দিছোঁ অলপ চলপতো লিখছে চাগে অকণমান লিখিছো মই এটা লিখছে এই আপুনি যে হেৰিত লিখিছিলে কিবা এইখিনি সমাজ বিজ্ঞানৰ যি লিখি দিছিল আৰু মই এটা লিখিছো এটা কুৱেশ্যন ছাৰ আপুনি চাই লওকচোন বাৰু কেনে আছে কাণতো দে ঠিকে আছে এইটো ভুল হৈছে নহয় কি আছে এইটো অলপমান বানানটো ভুল হৈছে ওইটো সগেন হলেচোন নগেন হৈছে মানে নগেনটো ইনে চাল এটা হৈছিলে তাৰ কথা ভাবি থাকোঁতে মোৰ সেইকাৰণে সগেনটো নগেন হৈ গৈছিল আপোনাৰ এতিয়া কিয়া পঢ়াৰ মাজত গাঁৱৰ মানুহৰ নাম কি ক'ব গাঁৱলীয়া চলি হা হে সাৰ খাই ডাঙৰ চলি ইয়া আহিবই ঠিক আছে দে কৰি আছি মই প্ৰাকৃতিক দৃশ্য এখন আঁকছো ছাৰ চাব লাগে এনে হৈছে তোমাৰ ছবি একদম গৰম মানুহ দিছোঁ নাই ছাৰ মই পেহিত গেলো পেহিলো অলপ ৰং তামচা ৰংতে মই তই প্ৰাকৃতিক বিয়াটো ক'ত গৈছিলি মাইতে ঘৰত তই মাহিতে ঠিকে আছে তোৰ প্ৰাকৃতিক দৃশ্য বঢ়িয়া তোৰ পৰাটো গম পালোঁ মই হয়নে তই যি কৰিছে ভালে কৰিছে বাৰু ভালে হৈছে না মোৰখিনি একদম অ'কে তই পাৰিবি ভৱিষ্যতে তই চাল খালি সগেনটো নগেন হৈ গ'ল আৰু আপোনাৰ একো নাই হ'ব পাৰিবি মই তোক শুদ্ধ কৰি দিম নহয় পিছে তোৰ মই ফুল কৰি আঁকিছো ছাৰ হা কবিতা একদিন যা নাই ছাৰ তাৰমানে ক'ত ভুল হৈ গ'ল মই লিখিছো চাওঁ এইটো নেকি বহি ছাৰ তই ফুল লেখাতে আছা আপোনাৰ কলমো নাই নেকি ছাৰ মোৰটো ল'ব লগা হৈছে আপুনি এই মোৰ কলমটো পাহৰি গ'লো আনবা অঁ যি লিখছে তই সমানৰ কবিতা লিখি আনিছি গৰু এবাৰ মাতি দিম নেকি ছাৰ কবিতাটো তোৰ কবিতা নুশুনো মই বঢ়িয়া কবিতা ছাৰ বঢ়িয়া কবিতা নুশুনো ছাৰ আমাক যি কুৱেশ্যন টেষ্ট ল'ব হচ্ছে তোক মই এটা কথা সুধিম এতিয়া তোমাৰ মনত ঠিকে গ'ল কিবা খাইছে নেকি বিৰি চিৰি নাই আমি আকৌ নাহো দেই ছাৰ ছাৰ বাইদেউ তাৰমানে আকৌ নাহো আমি আকৌ নাহো আমাৰ চব বঢ়িয়াকে কি বেল দিবা নাই ছাৰ আকৌ নাই খাম খাম আকৌ নহয় দিয়ক ছাৰ খাম কি আমাৰ ছবি আঁকে আমাৰ চব বঢ়িয়াকে অঁ দে আছো এটা আমাৰ ছবি ভালকৈ ৰাখিবি দেই হ'ব ছাৰ হ'ব তই কি কি ভাল পা মই তই চৰাই আঁকচোন কিশোৰে আকৌ ছাৰ পূৰ্বে পাৰা আকৌ নে মাটিত ঠেজি ৰাখা ধৰে এই কিবা এটা চৰাই আঁকলি হ'ল কোনে নাই বগা আকৌ কিনো এটা কথা সুধি থাকা বাৰ ছাৰ জানবেৰা গুণা যে আমাৰ ইয়াতে যে গ্ৰাফিক্সটো পৰি যাব ন কিবা এটা চৰাই আঁকলি হ'ল ফেচানে সুধো অকচোন ফেচা আকৌ না তই সুধু ইয়াক সুধো নহয় ছাৰ মই সুধো নোৱাৰিম মই সিহঁতে কিবা এটা বাকী নহয় কিবা এটা আঁক মোক দেখাবি কি ভালকৈ এখন নাচব নিদিওঁ ছাৰ চালি মোৰ বেয়া হৈ যাব আশাৰ মই কম ভাবিছোঁ পাহাৰ কাম হৈছে নাই হৈছে ছাৰ পকাম নহয় ছাৰ কেঁচা মাকছো তোৰ সেই এটা কামৰ পকা বোলে কেঁচা মাছে ৰং কোনে কৰিব মই ঘৰত নি ৰং কৰিম ৰঙে আনিব পাৰিলোঁ নহয় ছাৰ দে ৰং কৰিব নালাগে দে যি একছে হ'ব দে হ'ব দে ছাৰ দে অলপ সময় চাইচোন মই যি কবিতাটো লিখি দিছিলোঁ সেই কবিতাটো চাওঁ অলপমান অলপ কবিতাটো চাই থাক এনে মই আকৌ মুখস্থ ল'ম কিন্তু মই ইংলিছত ল'ম তই কি একছে অলপ সৰু আগত অলপ কৰা মোক দেখাব আগতে মই ক'ব পাৰিম ক'ত কি আছে ঐ কি চৰাই একছে তই এইটো মতা নে মাইকী খালি তই কি একছে তই এইটো অ' ছাৰ এইটো ময়ূৰী চৰাই কি ময়ূৰী চৰাই ময়ূৰী এই পাখাইখিনি মেলি দিয়ে এংকে এই ছাৰ মাল ময়ূৰী অঁ সেইটো মালে এক্সটো কেনে আছে কওকচোন বঢ়িয়া পাৰিবি তই ভৱিষ্যত পাৰিম নে? আছে ভাল লাগছে আপুনি যিহেতু মোক অলপ উৎসাহ দিছে মোৰ ভাল লাগছে এংকাই কিনে কিন্তু মই হাতীও একপে জানো বঢ়িয়া লেঙুডাল নাহে ছাৰ এতিয়া নালাগে লেঙুডাল এনেকৈ কুকুৰৰ দৰে আমাৰ তাত প্ৰেছাৰ উঠি যাব তই তোৰ বস্তু লোৱা নাই এতিয়া যাব মিচিং আনিছে নেকি আপুনি অলপ দেৰিকৈ হ'ব বাপৰে কি কথা কৈ দে সেইখিনি ঘৰত মুখস্থ কৰিবি তই মই এটা প্ৰশ্ন সুধিম তই ট্ৰেঞ্চলেট কৰিবি হ'ব দেই
তে ফাৰ্ষ্টে তই কওচোন পথাৰত গৰুটোৰ হাগি আছে আৰু বহুতে হাগি আছে ছাৰ থিয় হৈ আহিছে নে বহি আহিছে গৰু বহি হাগে নেকি হাগিব পাৰে বহি কিছুমান থিয় হৈ কৰা থাকে নহয় সেই হৈ হাগি আছে থিয় হৈ আহিছে দেই তাৰ তাৰ কাউ ইজ ছাৰ হাগাৰ এটা মাত থাকে নহয় ফুচকে আহিছে ফুচকে বুলি ধৰিলোঁ তই যি ধৰা তই ধৰি লও ফুচকে আহিছে আৰু ফুচকে আহিছে। ফুচকে আহিছে দ্য কাউ ইজ হাগিং ফৰ ফুচকে আছে না ছাৰ কি ভাবি আছে কেতিয়া হৈছে নে নাই হৈছে দে হৈছে না অ। পুৰা আছে পাৰিম নে মই পাৰিবি পাৰিম যদি আৰু আপোনাৰে আশীৰ্বাদ আৰু এতিয়া মই তাক সোধোক মই একলাই সুধি নহয় তই এটা কচোন কওকচোন ছাৰ কুকুৰটো ঠেং দাঙি মুতি আছে ডগ ইছে ডাঙিং লেগ চুচুনে এই কি কৈ আছ তই এইগিলা মই এইগিলা শিকি আছো মোৰ সন্মান তই গোটাই যাব এতিয়া আপোনাৰ মন মই টিউচন কামে কৰি আছো কৰি আছো হে মায়েৰে ফোন লগাইছোন নাম্বাৰটো দি নাম্বাৰ দি নহ'লে যাব নোৱাৰা আজি আমাৰ মোবাইল আনিছে নেকি কিন্তু নাম্বাৰটো লগাই দি লাউড স্পীকাৰ দি স্পীকাৰ দিবি মই কৈ আছো নাই লগ ছাৰ হেল্ল' অঁ খুৰা আপোনাৰ ল'ৰাই পঢ়াত অলপ কেঁচা আছে পঢ়াব নালাগে তাক লিখিব দিয়ক হা বাপেক চাই বুঝছ মায়ের নাম্বারটো দি মায়ে ক'ত গাঁও যেন লাগছে ফোন লগাও ফোনটোতো আছে না মাৰি ল'ব তাত গেলিও ফোন লগাও লাউড স্পীকাৰ দি হেল্ল' Hello. এই কি গে এখন আছে অ খুৰী আপোনাৰ ল'ৰা কিন্তু পঢ়াত বহুত কেঁচা আছে মইনো কি কৰিম আপুনি কিবা কৰক না মই ফোন কৰিছো নাই হ'ব দিয়ক খুৰী হ'ব দিয়ক ঠিক আছে হাতেই পাপা হাতে দি মোবাইল লোৱা ডাঙৰ মোবাইল তোৰ বিষয়ত আমি মোবাইল দেখাই আছিলো আজিলৈকে আৰু ফ্ৰী ফায়াৰ খেলিব লাগে না আমি আপোনালোকৰ ছাৰ ধেমাল লৈছিল চাদা নাখাওঁ আমি এতিয়া আমি চাহ খাব নোৱাৰো সেইটো গম পাইছে নাই গম পাৰা তহঁতে চাদা নাখাওঁ বিড়ি খা আমি নাখাওঁ দিয়া আমি নাখাওঁ দেই আমি দিয়া খাব দিছোঁ পিছে আৰু টিউচন কৰিব ইচ্ছা আছে নে নাই কিয় নহ'ব টিউচন কৰিব আমাৰ আছোঁ দে আৰম্ভ কৰক ছাৰ ভাবিছোঁ ৰ আজি আৰু টিউচন কৰিব ইচ্ছা নাই দেখোন নাই আমাৰো নাই ছাৰ নাই হাতে আমি পালা মাৰিব লাগা দিছোঁ দেখা নাই 9টাত আহিব লাগে 10টাত আহিছোঁ পালা মানি মাৰিয়া নাই ছাৰ সঁচাটো ক'লা আপুনি মোবাইল চাম বুলি ক'লা ছাত্ৰক মোবাইল দেখুৱাই দিয়াৰ পিছত চাওঁ অলপ মোবাইল চাবি দে পিছে অলপ মোবাইলকে চিনেমা এখন লগাই দিয়ক ৰচোন মোৰ ইনষ্টাগ্ৰাম মেছেজ আহিব লগা আছে চাই ল ছাৰ ইটো আপুনি তোমাক দেখা নাপাইছোঁ ক'ত দেখিছে চশমা মাৰি আছে দেখোন এই তুমি ইনষ্টাগ্ৰাম ইনষ্টামত মই ইনষ্টামত নে ফেচবুকত দেখছোঁ অ। চবেইটো মাই ক্লাছ ধৰি দিয়ে কি কোৱা অঁ এই ছোৱালী আৰু কিবা দেখ ছাৰ দেখছোঁ আৰু ক'ৰবাত এই ছোৱালী নেকি একো নহয় দেখ কৈ লওক আন লগাই দিয়ক না দে মাৰে ছাৰ ৰুচি ৰকম হাম এই সোমাই যাবি নেকি মোবাইলটো কি মাত দে ছাৰ বুদ্ধি মজাই নাই বাচলা পিঠি মোবাইল এই না মুড়ি এই ছাৰ মাছিয়ে ভাল মাছি ৰবিদা আমাৰ কি নহয় মাৰি পেলছি আমি টিউচন নকৰা মাৰে আৰু দেখক চিনেমা তা নাই নৰে মাৰি তুই টিউচন করে পাচ্ছ না কাজ করে পাচ্ছ নহয় ছাৰ এইটো আপোনাৰ বুলিছে এই তুমি ভুলতো বেশি জানা নাকি গুটিক মাৰিব আৰু ঠিক মাৰো সিনেমার কথা আইছে দিন না ক'ত আজি বাদ টিউচন নকৰো মই নকৰো এই কত মাহালা গৈছ তই সৰি ছাৰ মোৰ ভুল হৈ গৈছে মই লগ সন্মান না মাৰে হিও নাই হেৰি কাম জ্ঞান নাই কৰ কি হেবে চাই আছা কি ৰুছে যে সবাই সবাই মাছু মতে যা কি তুমি চলে যা
বহি উঠিলে যা উঠিলে বহি দিলো বাহ সেয়া কৰ কিটা খাম ওম সৰস্বতী নমঃ প্ৰভু হৰি ৰাম বিষ্ণু জগন্নাথ প্ৰেমানন্দী দাইৰ সভাত মহিমান কৰিব সৰস্বতী মই স্কুল লিখিব হ'ব মায়েৰে এইখিনি গুৰুত্ব দিল ঘৰত মোক সদায় বহি হৈছে কি কৰিব সমাজ বিজ্ঞান আৰু আৰু অসমীয়া কৰে মাজে মাজে মায়ে ইংলিছ নৰে আকো নৰে ইংলিছ মই কিন্তু চাম মায়ে আকৌ আমাৰ ইংলিছ নৰে এইটোৰ বুঢ়াকেইটা ইংলিছ নহয় মায়ে ইংলিছ নৰে সেই পাবা নাকান্দবি নাকান্দবি একো নহয় মই কোৱা নাই নহয় নপূজা বেয়া লাগে মোৰ এই নে মই যাতে চকৰা এটা ফোন দিব কেটবেৰী লাগিব মোক কেটবেৰী 50 টকাকে মায়েৰে পইচা দে বহুত মায়েৰে তোক পইচা দিবে দিবি তাৰ পইচা দিবেতো এনেকৈ নৰোৱে আমি এতিয়া বৰ্তমান মানে কিয়? আমাৰ ঘৰৰ পৰিস্থিতি একদম বেয়া পৰিস্থিতি বেয়া হ'লে মোৰ ঘৰ চলিব নেকি ছাৰ আপোনাৰ ঘৰ আপুনিতো আমাক কৈছিল না বছৰৰ মূৰত ল'ম বুলি বছৰ মূৰত নহয় মোৰ মোবাইল ৰিচাৰ্জ কৰিব যাই আছে আপোনাৰ যাওঁ মোবাইল ৰিচাৰ্জ কৰিব ৰিচাৰ্জ হৈছে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ডক কওক একমাহ ভৰি দিব না তাক যে আপুনি 6 মাহ ৰিচাৰ্জ কৰি দিয়ে তাই ভৰি দিব নলয় নেকি তাই কি দিছে বসি আপনি আর কি দিছে বসি তো 2-4টা মাছ ঠিক কথা কৈছা মাছ ই মাছ যদি চলাব পাৰে নেকি ই মাছ কি খালে নহয় চলাব? মই নাকো মই যাওঁ মই কি গেলে যে মত না খাও ছাগলৰ দুই নম্বৰ সোধে তুমি ছাগলে পাৰি নেকি গৰুৰ ফে আপনি গৰুৰ পাৰি হে কোন নকবি এই তো নুন চলি বহুত পাম যাম দিছে কবা সদায় লাইন লাগি থাকে ৰাতিপুৱা কবা নৰো আৰু কিবা কৰিলো আৰু দে হ'ব দে